আমেৰিকা ৰাস্তাত গৈ আছো আমি এতিয়া টকা পুখুৰীলৈ গৈ আছো ভূ বনোৱা হৈ আছে চাই ৰাখক আপোনালোকে পালোহি চাৰি ওচৰ পাইছোহি চাওক বাছ লৈ গৈ আছে ভূ বনাবলৈ এখন আমাৰ ডাঙৰ ষ্টেডিয়াম আছিলে আমি ইয়াতে খেলো আগতে চাওক ইয়াতে আমাৰ খেল হয় চাওক একদম বগা বগা কাগজ কাপোৰ দি মান্দৈ লগাই থৈছে পাই গলোহি পুখুৰীৰ ওচৰ পাই গলোহি মনোজ গৈ আছে আমাৰ মনোজ এবাৰ চাই দিয়া মনোজে বোলে আজি ভূ চলাব এয়া চাওক বনাই আছে ল'ৰাহঁতে বাঁহ কাটি আছে চাওক জুং বনাই আছে ভূৰ কাৰণে এইটো এটা মালিক পুখুৰী মালিক এজন এইটো আমাৰ ডাঙৰ মালিক এইটো ঠিকাদাৰ এয়া চাওক এজন ডাঙৰ ইউটিউবাৰ বহুত লেতেৰা হৈ গ'ল ন চাফা কৰিব লাগে আকৌ দেখাই আছো অলপ পিছত ভূখন বনাই লওঁ আমি কিবা হৈ আছো দেই নমাই দে এইয়া বনামি গ'ল এইয়া গ'ল এতিয়া ৰখাই দে হৈ গ'ল নাযায় বা আছে নাযায় দে এতিয়া উঠি ললা হৈ গ'ল যাব পাৰে নাই বহলা চাফাই হ'ব হাই মই যাম আগত পুৰা বহি ল লছ নোহোৱাকে বহি লচোন কৌ এবাৰ ল এবাৰ দে ভাস্পত কৰে বেলেগ বনাই দিছো ডাকৰ
গছ কাটি আছে চাওক। ভিডিঅ'টো এটা সামৰি মাৰিছোঁ। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।